बाक्सा जिल्लानि खख्लाबारियाव बिसायख'थिनि दुंहाव बारहावा परिबर्तननि सरकार प्रमद बर'नि सरकार बिटिसि सरकारखौ थाबैनो उराय होना हाग्रामा महिलारिया बिटिसिआव फैफिननो गोख्रों जानजि खाफ्रानाय नुनो मोन्दों। 22 नं खख्लाबारि बिटिसि बियाबनि उफ्रा बिसायख'थिनि उनावनो बिटिसिआव बिपिएफ दोलोनि सरकार फैफिनगोन बे बाथ्राया जोंनि बुंनाय नङा। बे बाथ्राखौ बुंदों बिटिसिनि बारगौ गाहाय खुंगिरि एबा बिपिएफनि आफादगिरि हाग्रामा महिलारिया। बाक्सा जिल्लानि सिङाव थानाय 22 नं खख्लाबारि बिटिसि बियाबनि उफ्रा बिसायख'थियाव बिपिएफ दोलोनि बिजाथि शंकर बसुमतारिनि नमिनेसनखौ बाक्सा जिल्लानि बिसायख'थि बिबानगिरि रिटार्निं अफिसारनो गथायनाय हाबाफारियाव बाहागो लाखांनानै हाग्रामा महिलारिया एरै बुङो। शंकर बसुमतारी हल आमार बिपिएफ जन्म हुआ পৰা खख्লাবাৰী সমষ্টিত বহুত বছৰ আজি 17 বছৰ সেক্ৰেটাৰী হৈ পেলাই কাম কৰি আহিছোঁ আৰু ইয়াক সবে চিনি পায়। অসমীয়া হওক বা হৰণীয়া হওক বা মদাহী হওক বা আদিবাসী বা মুছলিম যিমান জাতি জনগোষ্ঠী আছে এই খখ্লাবাৰী সমষ্টিত মুঠতে তেওঁ চিনি নোপোৱা কোনো মানুহ নাই আৰু আমি মানে এবছলিউট মেজৰিটি লৈ পেলাই আমি জিকিম খখ্লাবাৰী সমষ্টিত আমাৰ শংকৰ বসুমতাৰী ডাঙৰীয়াই আৰু সি জানে কাৰ লগত কেনেকৈ কথা পাতিব লাগে কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সবে চিনি পায় তাক। তো সেইকাৰণে আমাৰ আশাবাদী শংকৰ বসুমতাৰী জিকাটো 100%। আজিও নল'ম ভৱিষ্যতেও নল'ব। এজন লিডাৰে মোক মাতি পেলাই এই দলৰ নামো নকওঁ মই দলৰ নামো নক'ব দলৰ নাম নকওঁ মুঠতে এজন লিডাৰ মিত্ৰজোঁটৰ লিডাৰ এইবিলাক মই কাৰো নাম নলওঁ। মিত্ৰজোঁটৰ লিডাৰে দলৰ নেতায়ে মোক মাতি পেলাই কয় যে আমি এই দলক বিটিচিত ৰাখা নাযাব এইটো আউট কৰিব লাগে মানে একগোট হৈ পেলাই এনেকুৱা কৈছে। মই কৈছোঁ এইটোতো আপোনালোকৰ কথা মইতো এতিয়া একো নাই মইতো জিৰ'। সেই দলটো বিটিচিৰ পৰা আউট কৰিব লাগে। মিত্ৰ দলৰ নেতা এইটো নিৰ্বাচনটো যাব দিয়ক ডেডলাইন এনেকুৱা নাই মুঠতে হ'ব 12জনতকৈ বেছি মই বাছিহে লৈছে এইটো দলৰ নামো নক'ম মই যাহা আহি আছে বুলি ল'লেতো আমাৰো বদনাম হ'ব। অলপ মানুহটো চাই চিতি ল'ব লাগিব। যাহা আহিছে বুলি ল'লে নহ'ব বদনাম হ'ব আকৌ দলটো। কিয় সময় আছে না সময়ত 1 বছৰহে কৈছে কোনো চিন্তা কৰিব নালাগে। মিত্ৰজোঁটৰ মাজত ফাটাফাটিটো হৈছে বিপিএফৰ চৰকাৰ হ'ব। এইফালে পৰা 12জন আমাৰ 12জন এইবিলাক কাৰো নাম নলওঁ মুঠতে আমি চৰকাৰ বনাই আছোঁ হৈছে কম দিনৰ ভিতৰত হ'ব। एरैहाय आथिखालनि बिटिसिनि खुंथाय गोहोआव थानाय इउपिपिएल बिजेपि आरो जिएसपिनि मित्रजोट दोलोनि बिजाथि मन्टु बर'आ गावनि नमिनेसनखौ गथायनाय हाबाफारियाव बाहागो लानानै बिटिसिनि गाहाय खुंगिरि प्रमद बर'आ बुङो दि थांनाय 1 खावसे बोसोरनिफ्रायनो बिटिसिआव बिपिएफ दोलोआ सोरखार दागोन होननानै दल दामबोदों नाथाय दिनैसिमबो हायाखै होनना रोखा खख्लाबारि समष्टित মই নিৰ্বাচনী অংশগ্ৰহণ কৰিছিলোঁ আমাৰ যিটো বিটিসি ইলেকশ্যনত যোৱাবাৰ আৰু মই দুটা সমষ্টিত যেহেতু কণ্টেষ্ট কৰিছোঁ এটা সমষ্টি মই এৰি দিছিলোঁ আৰু এতিয়া বাই ইলেকশ্যনৰ কাৰণে অহা 8 জুন তাৰিখটো ঠিক কৰা হৈছে আৰু আজি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ল। আমাৰ মিত্ৰজোঁট বিজেপিৰ নেতাৰ উপস্থিতি জিএসপি নেতাৰ উপস্থিতি আৰু ইউপিপিএলৰ আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট তথা MP ৰংগৰা নাৰ্জাৰী সকলোৰে উপস্থিতিত আজি আমাৰ প্ৰাৰ্থী উমৈহতীয়া প্ৰাৰ্থী মন্টু বড়োৰ আজি নমিনেশ্যন ফাইল দাখিল কৰা হ'ল আৰু এতিয়া আমি এই বাই ইলেকশ্যনত আমাৰ যিটো উন্নয়নৰ কাম কাজবিলাক লৈ পেলাই আমি ৰাইজলৈ যাম আৰু ইতিমধ্যে বিপুল ভোটত জয় হৈ আছে যে বাই ইলেকশ্যনটো জাষ্ট এটা ফৰ্মেলিটিছে ইয়াত বহুত ডাঙৰ কিবা অংক আছে বুলি মই নাভাবোঁ আৰু ইতিমধ্যে সকলো জাতি জনগোষ্ঠী সকলো ৰাইজৰ সঁহাৰি আমি পাবলৈ সক্ষম হৈছোঁ
আৰু সেইকাৰণে মই আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ ওপৰত সদায় বিশ্বাস ৰাখিছে আৰু তেখেতে আমাক সদায় গাইডেন্স দি আছে যে যোৱা 1.5 বছৰত বড়োলেণ্ড অঞ্চলত আমি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ যিটো নেকি দশকৰ পৰা দশক ধৰি ৰাইজে উপলব্ধি কৰি আছিলে সেইকাৰণে যোৱা বাই ইলেকশ্যনতো আমাৰ যিখিনি সমষ্টি আছিলে গোসাইগাঁও সমষ্টি ভবানীপুৰ সমষ্টি তামুলপুৰ সমষ্টি প্ৰত্যেকজন প্ৰাৰ্থীয়ে বিপুল ভোটত জয় হৈছে আপোনাৰ সমষ্টিত মই নিশ্চয় বেছি পাব বুলি আশাবাদী এই কাৰণে যে যোৱা আমাৰ যিটো কাউন্সিল ইলেকশ্যন সেইটো পৰিৱেশটো বেলেগ আছিলে কিন্তু আজি যিটো আছে বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ৰাইজে আজি উপলব্ধি কৰিছে যিটো মানে পৰিৱৰ্তন হ'ল ইয়াতে UPPL বিজেপি জিএছপিৰ নেতৃত্বত এই পৰিৱৰ্তনটো ৰাইজে সকলো আজি উপলব্ধি কৰিবলৈ পাৰিছে আৰু সেইকাৰণে যিটো ডেভেলপমেণ্টৰ ধাৰা নতুন আৰম্ভ হৈছে আগত যিটো খুটা কম্বলৰ ৰাজনীতিবিলাক আছিলে সেইবিলাক আমি বন্ধ কৰি দিলোঁ ফাইলবিলাক অফিচত নাৰাখিছিলে ঠিকাদাৰবিলাক ঘৰে ঘৰে লৈ গৈছিলে বিৰাট ডাঙৰ ডাঙৰ সিন্ডিকেট আছিলে অফিচত এইবিলাক আমি সব বন্ধ কৰাৰ পিছত এতিয়া নতুন এটা পৰিৱেশ আমাৰ বিটিআৰ অঞ্চলত আৰম্ভ হৈছে যোৱা বছৰ একেবাৰতে আমি 500 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছোঁ বহুতখিনি কাম কাজ আৰম্ভ হোৱাৰ পিছত এতিয়া সকলো ৰাইজৰ বিশ্বাস আৰু আস্থা আহিছে কাৰণ ৰাইজে পৰিৱৰ্তন বিচাৰে ৰাইজে শান্তি বিচাৰে ৰাইজে নিৰাপত্তা বিচাৰে আৰু ৰাইজে উন্নতি বিচাৰে